পোনতে সকলোকে জনাইছোঁ নমস্কাৰ। মই গৈছিলোঁ মা বগলা আৰু মা কামাখ্যাৰ দৰ্শন কৰিবলৈ। আমি আহিছোঁ 6 মাইল টু জালুকবাৰী আৰু দেন কামাখ্যা মন্দিৰ। প্ৰতি বছৰে যদি একো বিপদ বিঘিনি নহয় তেনেহ'লে মা কামাখ্যাৰ চৰণত আহিবলৈ চেষ্টা কৰোঁ। এয়া মা বগলা মন্দিৰ পাই গ'লোঁ। মা বগলাৰ চৰণত শৃংগাৰৰ বস্তু আগবঢ়াইছোঁ আৰু তাৰপিছত যাত্ৰা আৰম্ভ কৰিলোঁ কামাখ্যালৈ। কিন্তু আজিকালি কামাখ্যা মন্দিৰত বহুত ভিৰ হয়, গতিকে দেৰিকৈ গ'লে মানে দৰ্শন পোৱাটো মানে সম্ভৱ নহয়। গতিকে এনেই বাহিৰতে ঘূৰি ফুৰি আহি গ'লোঁ। বাহিৰত চাকি জ্বলাব পাৰি, তেনেকৈ জ্বলাইছোঁ আৰু তাৰপিছত আমি ওলাই আহি এয়া কিবাকিবি ফ্ৰুটছ খাই ভিউ পইণ্টত আহিলোঁ। এই ভিউ পইণ্টটো যে একেবাৰে মাইণ্ড ব্লয়িং ক'লোঁ নহয়। ইয়াৰ পৰা গছ গছনি পাহাৰ পৰ্বত সকলোবোৰ দেখা পায়। তাৰপিছত ভাত খালোঁ, ভাত খাই তামোল খালোঁ আৰু লগতে দেখিলোঁ আমাৰ গাই গোসানীও চবাইছে। ছেম বাট ডিফাৰেণ্ট। তাৰপিছত দীপৰ বিলৰ সেই ৰাস্তাটোৰে আমি ঘৰমুৱা হৈ আছিলোঁ আচলতে, কিন্তু মাজত দেখিলোঁ দীপৰ বিলটো, গতিকে ইয়াতে ৰৈ দিলোঁ অকণমান। ঠাণ্ডা ঠাণ্ডা হাৱা, কি বঢ়িয়া। বাই বাই।